500 টকাৰ পাই যাব আপুনি এনেকুৱা কাপোৰ কিন্তু বজাৰত কিনিব গ'লে বজাৰটো কিবা মেচিনত বনাই বা কেনেকুৱা কিবা কিবি মানে বনাই মই ইমান ভালদৰে নাজানো বাৰু কিন্তু সেইটো নিজে হাতেৰে নিজে বনোৱা কাপোৰ হয় 5 টকাৰে পাই যাব আপুনি ইয়াত বা ধুনীয়া দেখিছে এনেকুৱা পিন্ধে ন বাহ ধুনীয়া দেখিছে চাওকচোন আপুনি এনেকুৱা মানে ধুনীয়া ধুনীয়া কাপোৰ 500 টকাতে কিনিবলৈ পাব মোৰ জেঠিমাৰ ঘৰত তো নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকলতো আজি আপোনালোকৰ মাজত আমি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো আছোঁ বৰ্তমান গাঁৱতে মোৰ জেঠিমাৰ ঘৰত মানে আজিৰ ভিডিঅ' হ'ল কাপোৰৰ মানে মোৰ জেঠিমা নিজে হাতেৰে নিজেই বনোৱা কাপোৰ তো এই কাপোৰটো যদি আপোনাক লাগে তো আপুনি অৰ্ডাৰ কৰিব পাৰে আৰু কিমান প্ৰাইচ আৰু কেনেকুৱা কাপোৰটো আপোনাক মই দেখুৱাবলৈ চেষ্টা কৰিম তো মই এতিয়া আছোঁ বাহিৰত ভিতৰত যাই পিনে আপোনাক মই দেখুৱাই দিম মোৰ জেঠিমাই বনাইছে কাপোৰটো কেনেকুৱা আৰু কি কালাৰ আৰু প্ৰাইচটো কিমান কৰি সেইটো মই আপোনালোকক দেখুৱাই দিম আৰু যদিহে আপোনাৰ লাগে তেন্তে আপুনি অৰ্ডাৰ কৰিব পাৰে তো আহিছোঁ ঘৰ আৰু ইয়াৰ হৈছে মোৰ জেঠিমা আৰু এই কাপোৰটো কিমান কিমান দাম আৰু কি কেনেকুৱা মানে মই জানিব বিচাৰোঁ ইয়াৰ হৈছে মোৰ জেঠিমা কৈ দিব মানে কি কেনেকুৱা এইটো আমাৰ হাতে দি বনোৱা নিজে বনোৱা তাকচাল দিয়া ইয়া পুৰা খুলটো পুৰা খুল চাওক এয়া হৈছে নিজে হাতেৰে বনোৱা কাপোৰ চাওক আপোনালোকে দেখিবলৈ পাইছে আৰু এয়া হৈছে বেলেগ কালাৰ এইটো খুলি দিবচোন চাওক চব নিজে হাতেৰে বনোৱা ন চাওক ইমান সুন্দৰ চাওকচোন তো বন্ধুসকল কাপোৰটো আপোনালোকক মই দেখুৱাই দিছোঁ এতিয়া মানে প্ৰাইচটো সুধিম প্ৰাইচ কিমান কৰি প্ৰাইচটো কৈ দিয়াচোন এইটো আমি বজাৰত কিনিব গ'লে 500 টকা কৰি লয় হয় আমি নিজে কিনো হয় তাৰ মানে দামখন 500 টকাৰ খোজাৰ কাৰণে আমি নিজে বনাম আমি নিজে হাতে দিয়ে বনাইছে নিজেই বনাইছে আৰু এইটো যদি বেলেগ মানুহ কিনিব আহে কিমান হ'ব প্ৰাইচটো 500 হ'ব ন বজাৰত যিটো আৰু নিজে হাতত বনোৱা যিটো মানে চেম প্ৰাইচ তো বন্ধুসকল বজাৰত কিনিলেও 5 টকা লাগিব আৰু ইয়াত আহিলেও আপুনি 500 টকাই লাগিব আৰু এইটো হৈছে নিজে হাতেৰে বনোৱা কাপোৰ যদিহে কাইবা ভাল পাই কিনিব চাই আমি বেচাব পাম হয় এনেকুৱা বনাই বেচাব লাগিব টোটাল কেইটা আছে মোক 6খন আছে 6খন এইটো হ'ল কোমৰ বান্ধা মই দূৰত যাব লাগি দেই মোৰ কিবা ৱেটিং নাই কেমেৰাটো বা ধুনীয়া দেখিছে এনেকুৱা পিন্ধে ন বাহ ধুনীয়া দেখিছে চাওকচোন আপুনি এনেকুৱা মানে ধুনীয়া ধুনীয়া কাপোৰ 500 টকাতে কিনিবলৈ পাব মোৰ জেঠিমাৰ ঘৰত ইয়াৰ পাছত আৰু মানে নেক্সট আহিব নে নাই বেলেগ বেলেগ কালাৰ কাপোৰকেইটা আহিব বনাই আছে নাই বনাই আছে কি কালাৰ কিবা অৰেঞ্জ কালাৰ আছে আৰু পিংক কালাৰ আছে অৰেঞ্জ কালাৰ পিংক কালাৰ আৰু কিবা গ্ৰীণ কালাৰ আৰু বেঙেনা কালাৰ তো আজি প্ৰথম নাই ই যিটো বিক্ৰী কৰি আছে আজি প্ৰথম না তো নেক্সটৰ পৰা আপোনালোকে আৰু বেলেগ বেলেগ কালাৰটো পূৰা দেখিবলৈ পাব আৰু পাই যাব মোৰ জেঠিমাৰ ঘৰৰ কাপোৰটো আজিৰ পৰা প্ৰথম আৰম্ভ কৰি আছে এই কাপোৰটো চাওক 500 টকাতে আপুনি এনেকুৱা খুন্দুৰ কাপোৰ আপুনি কিনিবলৈ পাব 500 টকাৰে চাওক তো বন্ধুসকল কাগজ যদি লাগে প্লিজ কমেণ্ট বক্সত মোক জনাব আৰু মোৰ লগত কণ্টেক্ট কৰক আৰু আহি পিনে লৈ যাওক আৰু যদি আপুনি আহিব নোৱাৰে তেন্তে আমিয়ে নিয়ে যাম কিন্তু অলপ চাৰ্জটো বেছি হ'ব চাওক খুন্দুৰ কাপোৰ 500 টকাতে আপুনি আৰু মোৰ বন্ধুসকলক কৈছোঁ আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ যদি লাগে তেন্তে মোক অৰ্ডাৰ কৰিব দেই চাওক এনেকুৱা খুন্দুৰ কাপোৰ পাব আৰু
কেইদিনমান পাছতে এই যিটো মোৰ জিঠিমা কৈছে অৰেঞ্জ কালাৰ আৰু পিংক কালাৰ কিবা কিবি কালাৰ বহুত কালাৰ কৈছে চব পাই যাব দেই 500 টকাৰে পাই যাব আপুনি এনেকুৱা কাপোৰ কিন্তু বজাৰত কিনিব গ'লে বজাৰটো কিবা মেচিনত বনাই বা কেনেকুৱা কিবা কিবি মানে বনাই মই ইমান ভালদৰে নাজানো বাৰু কিন্তু সেইটো নিজে হাতেৰে নিজে বনোৱা কাপোৰ হয় 5 টকাৰে পাই যাব আপুনি ইয়াত চাওক আপোনালোকক পুৰা খোলা খুলি পিন্ধি দেখুৱাই দিছে মোৰ জিঠিমায়ে তো কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব দেই তো বন্ধুসকল আজিৰ ভিডিঅ' এইটোৱে আছিল তো ভিডিঅ'টো চাই কেনে লাগিছে প্লিজ কমেণ্ট কৰি জনাব আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাষত থকা বেল আইকনটো থাপাক কৰি মাৰি দিয়ক তো বন্ধুসকল আজি ভিডিঅ' মানে ধন্যবাদ